নমস্কাৰ। এটি কবিতা তোমাৰ বাবে। কবিতা মাথো তোমাৰ বাবে, য'ত মই গান গাওঁ তোমাৰ আৰু য'ত মই নাম লিখোঁ মাথো তোমাৰ। তোমাৰ জন্মদিনৰ দিনত তুমি আহিছিলা আমাৰ ঘৰলৈ বুলি, দৰজাৰ ফাকেৰে মই চাইছিলোঁ তোমাক। লাজুক লাজুক ভাৱেৰে চাওঁ নাচাওঁ মনেৰে চাইছিলোঁ তোমাক। তথাপিও কিন্তু ভাল লাগিছিল জানা। প্ৰথম দেখাৰ দিনা খুব ভাল লাগিছিল দেই। ব্লেক কালাৰ চাৰ্ট, ব্লেক পেণ্ট, ৱাও লুকিং ছ' কিউট, লুকিং ছ' হেণ্ডচাম। মাজতে এদিন সপোনত তুমি সুধিছিলা মোক, কেনেকৈ লিখা তুমি কবিতা। মই কৈছিলোঁ, অনুভৱবোৰ যেতিয়া নিগৰি বয় শব্দৰ আকাৰে, তেতিয়াই সৃষ্টি হয় এটি কবিতা। আৰু তুমি কৈছিলা, দিবা নেকি তোমাৰ অনুভৱী হৃদয়খন। ময়ো এবাৰ দুৰ্দান্ত প্ৰেমিকৰ দৰে সুধিলোঁ, যদিহে দিওঁ তোমাক মোৰ অনুভৱী হিয়া, বিনিময়ত কি দিবা কোৱা। আৰু তুমিও কৈছিলা ৰোমান্টিক গ্ৰহণ সানি, যদিহে তুমি লোৱা আঁকোৱালি, বিনিময়ত দিম তোমাক আনখনি হিয়া। এনেকৈয়ে আৰম্ভ হ'ব আমাৰ হিয়া দিয়া নিয়া। কিন্তু দুখ লগা বিষয়, সেইটো এটা সপোনহে আছিলে। তথাপিও কবিতা মাথো তোমাৰ বাবে, কবিতা মাথো তোমাৰ বাবে, য'ত মই দেখোঁ তোমাক আৰু য'ত মই গান গাওঁ মাথো তোমাৰ, মাথো তোমাৰ।